NRC নামত কেলেংকাৰী সমুজ্জ্বল ভট্টাচাৰ্যলৈ সন্দেহৰ আঙুলি হিতেশ দেৱ শৰ্মাৰ ফেচবুক পোষ্টৰ পিছতেই ৰাজ্যত ধুমুহা NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই এক ফেচবুক পোষ্টৰ জৰিয়তে এই বিস্ফোৰক অভিযোগ আনিছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওপৰত আৰু তাৰ পিছতেই ৰাজ্যজুৰি এক ধুমুহাৰ সৃষ্টি হয় আছুৰ উপদেষ্টাগৰাকীয়ে প্ৰাক্তন NRCৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহিলী 16 লাখকৈ টকা আনিছিল বুলি গুৰুতৰ অভিযোগ আনিছিল হিতেশ দেৱ শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে আৰু এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই অভিযোগ মিছা তেওঁ কয় যে হিতেশ দেৱ শৰ্মা এজন মিছলীয়া ব্যক্তি সস্তীয়া জনপ্ৰিয়তাৰ লাভৰ বাবেই তেওঁ এনেবোৰ কথা কৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই 16 লাখ টকাকে লোৱা বুলি হিতেশ দেৱ শৰ্মাই কৰা মন্তব্য বোকাত মিছা হিতেশ দেৱ শৰ্মা এজন চূড়ান্ত মিছলীয়া সস্তীয়া প্ৰচাৰৰ বাবে হিতেশ দেৱ শৰ্মাই প্ৰলাপ বকিছে আৰু সুস্থ ভাৰসাম্য থকা কোনো ব্যক্তিয়ে এনে কাণ্ডজ্ঞানহীন কথা নকয় আৰু তেখেতে মানসিক চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত আৰু এনে অসত্য কথা কোৱাৰ কাৰণে মই অধিবক্তাৰ পৰামৰ্শ লৈ মানহানি গোচৰ